Hello guys, মই জানো বহুত দিন মোক দেখা নাই সুটিয়ানি বৰৱানি পংখুৰি ৰূপত কিন্তু আজি দেখিব আজি ফাইনালি আপোনালোকে যিমানে কমেন্টত মোক কলে যে আই পুৰণা দিনৰ ভিডিও বনা কি ভিডিও বনাইছো তো আজি ফাইনালি মই বনাইছো বাট টুডেজ ভিডিও আমি বনাবলে আমাক সহায় কৰিছে বা আমাক স্পন্সৰ কৰিছে প্ৰেপলিফ আই ওয়ান্ট টু টেল ইউ যে এটা বহুত ইম্পৰ্টেন্ট অৰ্গানাইজেশ্যন হয় ইফ ইউ আৰ এ ষ্টুডেন্ট ইফ ইউ আৰ ইনটু কোডিং ইফ ইউ আৰ ইনটু আইটি সো আপোনালোকে প্ৰেপলিফৰ বিষয়ে অলপমান চেক কৰিব পাৰে মই এভি এখন প্লে কৰিম ইয়াৰ পিছত 30 সেকেন্ডছ আপোনালোকৰ জীৱনৰ যাব যদি হে 30 সেকেন্ডছ দিব বিচৰা নাই ডাইৰেক্টলি ভিডিওলৈ যাব বিচাৰিছে দেন আপোনালোকে টাইমলাইনত চক মই এটা টাইমলাইন এড কৰি দিছো মেইন ভিডিও বুলি তাতে ক্লিক কৰি দিয়ক আহি যাব যদি নাহে 30 সেকেন্ড ৰাখক বাট আপোনালোকে স্কিপ নকৰিবা প্লিজ স্কিপ নকৰিব কাম চলি আছে কাৰণে অলপমান হাতৰি মাত আছে আৰু লাইক সাবস্ক্ৰাইব টো কৰকচোন এতিয়া কৰক প্লিজ বহুত না বিজেপি প্লিজ If after your degree you do not get placed, will your college refund your tuition fee? No, but PrepLeaf will. Join the Career Accelerator program by PrepLeaf to become an industry-ready software developer. In 24 months, you can take your earning potential to 20 lakh per annum. If you don't get placed at 5 lakh per annum or more within 1 year of course completion, then PrepLeaf will return 100% of your fee. Learn from instructors and industry mentors from top tech companies to back some of the most in-demand jobs with our 2,500 plus hiring partners. A successful tomorrow in software development starts today, starts here. Apply now and accelerate your career today. অতি কৈছে নেহৰ মুগাৰে মহুৰা ঐ তাতোত কৈছে নে হৰৈ মাকো ঐ তাতোত কৈছে নেহৰ বহাগৰ বিহুতি ঐ নাপাতি কেনে কৈ থাকো যি পাখে ঘূৰণ দিছে চুটিয়ানি চুলি টাচ কৰি গৈছে একদম বতাহে ন অকণমান ঘূৰা হ'লে হৃদয়টোকে টাচ কৰিলেহেঁতেন থেংক ইউ আংকুল ৱেলকাম ইনচাল্টহে দিছিলোঁ আৰু বৰৱানী টেলেণ্টটো দেখি নিজেই কওকচোন সকলোখিনি যদি চিলেক্ট হ'ব পাৰিলে আমাৰ ই কেলে হ'ব নোৱাৰিলে বাৰু কিবা এটাতো পাচলটি হৈছে ন তেজী ঘোঁৰাটো সমান ল'ৰাটোকনো নাচনী বনাই কেনেকৈ নিয়ে বাৰু চুটিয়ানি চেও দিব নোৱাৰিলে ঢোলৰ চেওত নচাটো তাৰ ভুল নেকি বাৰু কওকচোন সিওতো ভিতৰৰ পৰা এজনী নাচনী ন যি কি নহওক চিলেক্ট কৰাব চকু আছেতো টিটিপৰ গাত চাগে নাচনী কিছুমান বস্তুৰ অভাৱ দেখিছে আজিকালি পৃথিৱীখনৰ কথা আকৌ নকলেও নোৱাৰো পাই আপোনালোকৰ তাইক নিব পাৰিলে আমাৰ ইয়াক হ'লে নিব নোৱাৰে কিবা এটা কানেকশ্যন আছে যেন পাইছোঁ আপোনালোকৰ দেই কাৰোবাৰ লগত ইয়াকতো নাচনী বনাই পঠালে বৰমান নিজৰে এটা ৱৰ্ল্ড ৰেকৰ্ড বেলেগকৈ বনি যাব মই কি কেতিয়াও নাচনী হ'ব নোৱাৰিম নেকি মা গৰু বিহুৰ দিনা বনিব পাৰিবি চাগে তই নাচনী পৃথিৱীখনৰ কথানো কি ক'ব বাৰু আমাৰ চোৱাচোন ইমান ধুনীয়া পাকঘূৰ্ণি মই ল'ৰাটোক নিব নোৱাৰিলে আপোনালোকৰ তাইক হ'বলৈ চিলেক্ট কৰিছে সেইদিনা দেখিছিলোঁ কাৰোবাক মিঠাই চিঠাই খোৱালে চাগে ন তাইৰ নামো আছে এটা চুটিয়ানি পাহৰিলে চাগে মনত ৰখাৰ যোগ্য নহয় যে 1 মিনিট ৰ'বাচোন নাম হৈছে পংখুৰি বৰুৱা উৰফে পং প্ৰথম সূৰ্য য'ত উদয় হয় জেগাডোখৰক কয় টং কিছুমানে বনায় জইণ্ট আৰু কিছুমানে ইউজ কৰে বং বা বৰুৱা বৰুৱানীৰ সন্তান মুখ্য জাতিৰ কি ধুনীয়া কবিতা ৰচনা কৰিছা যদি প্ৰকাশ পায় মহাকবি হবা নহ'লেহে বন্ধা কবি হবা বুজি নাপালোঁ নহয় অৰ্থটো বুজি পাবলৈ বনোৱাও নাই মোৰ নামৰ লগত ৰাইম হ'লেই হ'ল নহয় জানো তোমাৰ ভাল লাগিলে লোৱা এতিয়া কাপোৰবোৰ ঠিকছে চাই লগে যা চব ললিলে নাই আৰু পাটৰ কাপোৰযোৰ মই ওপৰতে একদম ষ্ট্ৰেইট ফিট কৰি থৈ দিছোঁ সেইযোৰ ধুনীয়াকৈ ভৰাই ল'বি তাৰ ওপৰত একো নভৰাবি আকৌ মোৰে পুৰণা মানে নাচনী ড্ৰেছ যদি পঠাইছোঁ যদি আনি গম পাইছেনে সেইটোকেতো ক'বলৈ আহিছোঁ মা মই নাযাওঁ মই এবাৰ বিশ্ব অভিলেখ কৰিব নোৱাৰিম মা এইবোৰ আকৌ কি কথা কৈছে নেযাওঁ বুলি এতিয়া তুমি যোৱা তুমি নগ'লে আকৌ সৰু সজাই ঢোলৰ চেওত ভুল কঁকালটো কোনে ভাঙিব যোৱা এই চাত আকৌ কি চাউনি দিলা জয় বাংলা হৈ যাব কেলা নাচাবা তেনেকে হাঁহিব নালাগে মই বহুত ভাল নাচনী হয় গম পালি মা পংবা যদি নাযায় মই তাইক ৰিপ্লেচ কৰি যাব পাৰিম নেকি বিহু বিনন্দিয়ালে পাৰি নেকি বাৰু পাৰি চাগে ন ৰিপ্লেচমেণ্টটো কৰিব লাগিব তাই যদি নাযায় মই ৰ'ব মই মাষ্টাৰ দিয়ে ফোন এটা লগাম ক'ত থলোঁ ব্লাউজৰ ভিতৰত কেলা ফোনটো এই চুটিয়ানি আপুনি ৰ'বচোন বৰ মানুহজনী মানে খৰখেদা কৰি থাকে ৰ'ব মই লগাই দিওঁ নাম্বাৰটো ছেভ আছে মোৰ কেলে নাযাব তাই তই কেলে নাযাবি গোটেই অসমৰ পৰা মানুহ আহিব এটা বিশ্ব অভিলেখ হ'ব হা চব মানুহক লগ পাবি বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ কেলে নাযাবি যাব লাগিব কেলে নাযাব বাৰু তাই যাব
শিৱসাগৰৰ পৰা গুৱাহাটী কি সেই ষ্টাৰ বাছখনত যাব পাৰি নেকি মা মই ইমান সূক্ষ্ম তুমি জানাই সৰুৰ পৰা মোক ফুলৰ নিচিনা ডাঙৰ কৰিলা ষ্টাৰ বাছখনত গ'লে দেখোন মই সৰু সজাই নাপামগৈ জখলা বনাতে মোৰ কঁকালটো ভাঙি দুটুকুৰা হ'ব আজিকালি যে ল'ৰা ছোৱালীবোৰ বৰ ভেজাল জন্ম হৈছে দেই আমাৰ দিনত বাবা আপোনালোকৰ দিনত ষ্টাৰ বাছ নাছিলেও আপুনি কেনেকৈ গম পাব বাৰু যি টি কথা কৈ আছে ঢোলৰ চেওটো মাৰি আকৌ ভালকৈ কৰ্মশালাৰ পৰা চিলেক্ট হৈ যাব নোৱাৰিলি এতিয়া মুখৰ পেপাৰটো বন্ধ নহয় তোৰ হে আপোনালোকে বুজা নাই চব লগ হোৱাটোৱেইটো প্ৰব্লেম একো কেছ নাই যদি আংকুল মই গৈ দিওঁ নেকি পংখুৰীৰ লগত হয় নালাগে কেলে নালাগে কাৰণ মই জানিব বিচাৰিছোঁ কিয় মোৰ ছোৱালী মোৰ কথা নালাগে আপোনাৰ যদি ছোৱালী আপোনাৰ কথা তেনেহ'লে মনৰ ভিতৰৰ পৰাটো তাই মোৰে মাইকী মোৰ কি ক'লে মাইকী মাইকী মায়ে কি কৈছিলে মা কি কৈছিলে মায়ে কি কৈছে এক ভুকু হৃদয়ত মাৰিম ন পকৰাই দি আত্মা ওলাই আহিব যি টি কথা কৈ থকা তেনেহ'লে আত্মাটো গেলা গোন্ধাব বে মোৰ বাট কেছ নাই এজনী সৰু পৰাই নাটক মানে মই কৈছোঁ নহয় পং ইমান এটা ডাঙৰ ঘটনা তই ভাবচোন ষ্টেডিয়ামখনৰ ভিতৰত নচুৱাব বিশ্ব অভিলেখ গঢ়িব চাৰ্টিফিকেট দিব লগতে 10,000 টকাও দিব চব হ'ব তই নাযাবি কিয় নাযাবি বৰ বেছি চিন্তা কৰিছে আপোনাৰ ছোৱালীজনীয়ে আকৌ মোৰ আকৌ বেলেগ কিবাহে সন্দেহ হৈছে দেই বেলেগ কিবা আছে যদি কৈ দিয়া পং আমাক কিবা যদি সঁচাকৈ অসুবিধা হৈছে তই কচোন আমি গোটেইখিনিয়ে কিবা এটা মিলি পাতি কৰিম নহয় জান কি তুমি টেট মাষ্টৰনী হ'লা টেটৰ পৰীক্ষাত নহয় মূৰ্খ বিহু বিনন্দিয়া মই বিশ্ব অভিলেখ গঢ়িম এতিয়া জান ময়োতো যাম তেজপুৰৰ ঢুলীয়াটো হৈ একেলগে তুমিও যাবা ন তুমিও যাবা নেকি অঁ তুমিও যাবা ন তুমিও যাবা অঁ লগ পাম তুমিও যাবা নহয় বহুত আজি বিহু প্ৰেক্টিছ কৰিলোঁ যে মূৰ ঘূৰাইছে হা মই পিছত ফোন কৰি আছোঁ আচলতে মানে মোৰ গাটো কিবা এটা ভাল লগা নাই এইকেইদিন ৰ'দত বহুত প্ৰেক্টিছ কৰিলোঁ যে তাতো গৰম হ'ব ইমান সেইকাৰণে মই যাব বিচৰা নাই দেউতা সেইবোৰৰ কথা ভাব যিবোৰে যাবলৈ বিচাৰি ফুৰিছে কিন্তু চান্স পোৱা নাই তোৰ এতিয়া মূৰ ঘূৰণিত প্ৰব্লেম হৈছে সেইটো গৰম পৰিছে মূৰ ঘূৰাবহে বাইকৰ পিছফালে টিকা ফটাত বহি থাকোঁতে মনত নপৰে ঐশ্বৰ্য ৰাইজনী মূৰ ঘূৰাব বুলি হ'ব বাৰু অলপমান সময় আছে নহয় তই ভাবি ল ইমানো প্ৰেছাৰ নিদিবা ঠিক আছে হ'ব একো ডাঙৰ কথা নহয় ইহঁতিওতো এতিয়া যাবলৈ পোৱা নাই ইও নাচনি ইয়াৰ কথাটো বাদ দিয়াম আৰু কিন্তু তথাপিও ইমান প্ৰেছাৰ নল'বি পাৰ যদি যা সেইটো এটা ভাল কথা অসমৰ বিহুটো গোটেই বিশ্ব দৰবাৰত আহিব গিনিজ ৰেকৰ্ডত কিবা কিবি হ'ব তো সেই বিশ্ব অভিলেখৰ পাৰ্ট হোৱাটো তোৰ কাৰণে এটা ডাঙৰ সুযোগ আৰু না কিন্তু নগ'লেও একো ডাঙৰ কথা নহয় তই যেনেকৈ আজি যাব নোৱাৰিব পাৰ তেনেকৈ বহুত মানুহে নাপালে আমাৰ এই অলগদ্ধটোৱে নাপালে সেই বুলি কি তাৰ হৃদয়ত বিহু নাই নেকি হেৰ' গিনিজ বুকৰ সেই কিতাপখনত বিহুৰ নাম থাকক বা নাথাকক আমাৰ সকলো অসমবাসীৰ হৃদয়ত বিহু নামটো সদায় নাথাকিব জানো তুমি চিলেক্ট নহ'লা কাৰণেতো ময়ো নাযাওঁ বুলি কৈ দিলোঁ আই লাভ ইউ ছ' মাছ ইউ ন' ডেট ৰাইট তথাপি মই এবাৰ ভাবি চাওঁ যদি ভাবোঁ যে মই যাব পাৰোঁ মই যাম কিন্তু মই সদায় তোমাৰ লগতে থাকিম ৰ'বা হা কল কৰিছোঁ জান তুমি যোৱা কথাটো ভাবিছা নেকি তালৈ যাম আকৌ মই আচ্ছা শুনা না ইমান মানুহৰ আগত আমি লগো কৰিব নাপাম বেলেগো হোটেল দিব তাৰ বেলেগ ছোৱালীও থাকিব ন কোন ক'ত পৰে নাজানে তুমি নাযাবা না আৰে পং বেবী ৱৰ্ল্ড ৰেকৰ্ড হ'ব মই ৱৰ্ল্ড ৰেকৰ্ড কৰিম ন মই যাম মোৰ কাৰণে ইমানটো কৰিব নোৱাৰা তুমি নাযাবা না তুমি নাযাবা না নাযাবা না মা মোৰ কাপোৰযোৰ চিধা কৰি ভৰাই দিয়কচোন মই যাম আপোনাৰ পংখুৰি উৰিবলৈ গৈ আছে মা বিশ্ব অভিলেখ গঢ়িবলৈ গৈ আছে বিহুৰো লগ জনালোঁ হেপী বিহু সকলোকে বিহু লগ জনালোঁ মই বিপ্লৱহঁতৰ লগতে হুঁচৰি মাৰিবলৈ যাম তাতে ভাল লাগে মোৰ গোটেই হুঁচৰি নামকেইটাও মনত আছে মানে মই তহঁতক ৰুম দিব নোৱাৰিম ব্ৰ গোটেই হোটেলবোৰ বুক হৈ আছে নাচনি সোমাই আছে তাত ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে পৰিলে
let me quickly tell you about the Career Accelerator program by PrepLeaf. You can become a software developer while learning part-time with your college and get placed at top tech companies. If you don't get placed at 5 lakh per annum or more within 1 year of course completion, at PrepLeaf, we will return 100% of your fee. A successful tomorrow in software development starts today, starts here. Apply now and accelerate your career today.